বাপ্পা ঐ এতে কামটো কৰি দিয়া ভাল হ'ব মানুহ চানুহ নাই মানুহে এনে নকয় হাগা মুতাৰ সমান শান্তি নাই বুলি বাপ্পা কম আৰাম পাইছো ডেকা কাটি মাহিয়া কুকুৰে দাউৰাতে যাচ্ছে কিয় মুতা লাগছিল মোৰ মস্ত সেইকাৰণে আপোনাৰ মুতা লাগছিল মই ভাবছো কাবাৰ তিৰি চুৰ কৰি দল লাগনি আপুনি বৰ্মন কথা ভালকে ক'ব দক চিঙি দিম বুলি কৈছো মুণ্ডা মুণ্ডা চিঙব ৰ'ব মই এটা কথা ভাবছো ৰ'ব কি কথা বিজনেছ এটা কৰো বুলি ভাবছো আপুনি বিজনেছ কৰিব ইমান অভাৰ এক্টিং কিয় কৰে নাই নকৰো দক শুনক ইতা গোৱাত যাম বুলি ভাবছো গোৱাত তাৰপিছত বিজনেছটো হ'ল এনেহেন এই গোৱা যি হাৰামবল বিচ আছে হাৰামবল বিচ হাৰামবল বিচ তাতে যাম সাগৰত নামি যাম তাৰপিছত মাছ ধৰি আনিম আনলো পাৰত বেচিম মানে ভাজি বেচিম আপুনি কথাটো ঠিকে ভাবছি কিন্তু আমৰিখৰ পৰা গোৱাত যাই বিজনেছ কৰিব লাগে আপোনাৰ ঘৰত কেই টকা আছে ঘৰত দেউতাৰ ওপৰত বহি বহি খাই আছে আৰু গোৱাত যোৱা লেভেল পাইছি দেই আপটো হয় আইডিয়া কি আইডিয়া কওকচোন আছো আপনার লগত থাকক মারক আপনি টেনশন নলব আপনার ম্যানেজার করে রেখে দিল দিয়ক দিয়ক আমি আর করি না কাম প্রেমী আশিক আওয়াজ হেল্ল' 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 জান এই মই তোমাৰ কথাই ভাবি আছিলো জানো না আজি তোমাক লগি মোৰ বহুত মনত পৰিছে হেল্ল' ডেকা হ'ব আহগে দেৰি হৈছে ইফালে যাব লাগে আহক কাম ষ্টাৰ্ট কৰিব লাগে ইফালে দাদা হ'ব দা এই কোনোবা এটা মাতি আছে দা ডেকা কাম তুমি ষ্টাৰ্ট কৰি দিওঁ নেকি তাৰে আগতে মন্দিৰৰ পৰা সেৱা কৰি আহো নেকি যাতে আমাৰ কামটো ভালে ভালে যায় কথাটো হৈ অৱশ্যে বোলক হ'ব বোলক হেল্ল' জান এই মই তোমাৰ কথাকে ভাবি আছিলো যাওঁ না আজি তোমাক লৈ মোৰ বহুত মনত পৰি আছে ডেকা আপুনি সদায় সদায় নাটকখন কি নাটক কৰি থাকে কওকচোন এটা ডাইলগে সদায় সদায় কৈ আপোনাৰ ভাগান নালাগে লাজো লগা নাই আপোনাৰ ধুই নহয় নহয় এই আমাৰ হাতীটোৰ ভোক লাগছে নেকি কল খাব যাব কিজানি শিকিয়াতো আটা পাৰিছে মই কল খুৱাই আনিলো তাতে মই পিছত ফোন কৰিম দাদা ডেকা ৰ'ব কথা ভালকে ক'ব শক্তি কিন্তু মোৰো আছে হ'ব পাৰো আমি চকৰ মুণ্ডা চিঙি দিম হ'ব দিয়ক মুণ্ডা চিঙিব আহক আমি সেৱা কৰিম দাদাকে নক'ব নকওঁ দিয়ক আপোনাৰ লগতে বেছি কৰে দিয়ক বৰ্মন আপনি যে পাথৰ মাজে মাজে খোজ কাঢ়ি আনছি কি কৰিব এই পাথৰত কথা আছে ৰ'ব এই দুটা দেখছি না গৰু এনেকে 5-6টামান গৰু উঠাই দিম বাজাৰত যে বেচিম মালামাল গোৱাত যাই কিনে বিজনেছ চাব কিন্তু আমি গৰু চুৰ কৰিব আহোঁতে আমাৰ মুণ্ডা চিঙি দিব কোনোবাই আপুনি আমাৰ পিপৰাৰ কজিয়ালৈ জন্ম লৈছিল নেকি মই আছো ন কি হয় দেখা যাব পিছত বলক বলক মই কৈছিলো না আপোনাক চুৰ কৰিব নালাগে বুলি এতিয়া যদি ধৰাত পৰিল হৈ আমি এতিয়া গৰু চুৰ কৰোঁতে আমাৰ 3 বিঘা মাল হয় গম পাইছি কি কৰিম বুলি ভাবিছি এতিয়া কৰিব লগা কি আছে বেলেগ এটা জেগাত যাব লাগিব মুজে মাৰো মুজে মাৰো ৰ'ব আমাৰ গাঁৱত যে ৰমেন মাষ্টৰ আছে সি আৰু চৰিত্ৰ বৰ ভাল নহয় ঘৰত 2টাকে তিৰি আছে আছেতো তথাপিতো সি তিৰি চুৰ কৰিব যাব এতিয়া নহয় কওক ঘৰত 2টাকে তিৰি আছে তথাপিতো এই স্কুলত যাই কিনে আপেল লিলিমাই কৰি থাকে হয় নেকি আপেল লগত লিলিমাই কৰি থাকে গতিকে সিয়াৰ ঘৰতে কৈ দিওঁ নেকি সি একো ক'ব পাৰিব নাই আমাক কথাটো বেয়া হ'ব নাই বলক বয়া আছো দিয়ক বাচন বৰ্তন যি পায় চব উঠি দিয়ক ভাঙা চিঙা দিলে বেছি দিয়ক আগতে সোণা গহনা পইচা জোৰ আছে ৰাতি যাওঁ নেকি ডাকাৰততো বাদ দিয়ক সৰুত ধৰকচোন আগতে অলপমান কমকে মাৰি খাব লাগে বৰ্মন বিস্কুট খাব লাগি নালাগে তাত থৈ দিয়ক এইলো আস্তে
এই একো নাই ৰ'বা, এই পাকঘৰত কিবা শব্দ শুনছো হে। তুমি কি কৰি আছা? সেই কৰা, এই 3 নম্বৰ চেপ্টাৰটো ওলাচোন তুমি। তাৰে 2 নম্বৰ প্ৰশ্নটো চাইছ ন? সেতি আহিব দে এইবাৰ। সেতি আহিব দে, সেতি চাবা তুমি। এই সেইটা চাবা আহিব ন? আহিব আৰু লগত। সেই কৰা, তুমি একলাই আহিবা। মই তোমাক লৈ টিকেট কাটি থ'ম দে। ফোন কৰিবা আহি, মই অলপ বিজি থাকিম না সম্পাদক থিয়েটাৰত। থিয়েটাৰ কমিটিত আছোঁ না, মই সম্পাদকক সোমাই দিছোঁ। তুমি আহিবা। এটা ফটো দে উঠি। লাজ কিয় কৰিছ দে এটা, একো নহয় দে। মোক একেলগে উঠা আজি। দে হ'ব দে। ৰ'বা আৰু কিবা শব্দ শুনছো হে পাকঘৰত। ৰ'বা তোমাক পিছত ফোন কৰিছোঁ, তুমি পঢ়াচোন দে। দে হ'ব দে। মাইর খাম বইয়া গে মারব বই খাবো বস্তু এই বস্তাত ভরে জায়গা থৈছিল একদম জায়গা থৈ দিছো ইখানরে কেউ লৈছিল লগত চুৰ কৰা চিন চিন ও রেখা মুন্ডা গেল গেল বন্ধু হ্যাঁ পাকঘৰত শব্দ তহঁত ধৰে হা আৰু তই কি কৈছা কি দে মানে কি একলা কি চুৰ নহয় ছাৰ আমি মানে যাম বুলি সেইকাৰণে মোৰ ঘৰত চুৰ নহয় চোন নহয় এনেই নিবা আহিছিলো এই নহয় জগাৰ কৰিছিল অলপমান পইচা দেই না কিহৰ অভাৱ হৈছে হা কিহৰ অভাৱ হৈছে অভাৱ কিহৰ হৈছে ধৰে হা কিহৰ অভাৱ কি এই নহয় স্যার গোয়াত যাওয়ার আগে পয়সা লাগবে না অলপমান সেইকাৰণে মোৰ ঘৰত চুৰ শুন নহয় স্যার ঘটনা শুন পিছত দিলু আপনার কালি গৰু চুৰ কাই গৈছে তুন্দৰ আছিলি আমি নাই তুন্দৰ আছিলি দৈ আছিলি মই আজি নহয় হে ৰাইজ বিয়া পাতিম দোকান আজি চল সারে না স্যার নহয় আমি গরু চুর কাই চুৰ কৰিছিল আমি তো কম না কম আমার আপনার টাকা ইস্যু আপনার স্বভাব বইয়া কারণে আপনার টাকা ইস্যু চুর করতে মোৰ স্বভাৱ বয়া ও দেখা কি মাছটি দিয়ক ও মোৰ দুটা শুলকি যোৱা বুলি ভাবিছিলো কি হে চকু দুটা হে মোক কি মাৰা নাই মাৰি 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 গল বেকা কৰি দিছি এগলা চব আপনাৰ কাৰণে হৈছে বৰ্মন মোৰ কাৰণে হৈছে আপনাৰ কাৰণে হৈছে আকৌ মোৰ কাৰণে নাই এই আপোনাৰ কাৰণে আৰু আপোনাৰ জানৰ কাৰণে হৈছে এলাকান জানক ধৰি কথা নকব দিয়ক ফালি দিম বুলি কৈছো ফালি দিম আপোনাৰ ফোন নাহিলে ধৰাতে নপৰলো দেখা খং উঠছি কিন্তু মোৰ ঘটি যান আপোনাৰ মোৰ খং উঠছি কিন্তু মুখাম Salah, sorry, bosor besar. Kuat sah. Tu saya hati kan itu. Aku tak kuat sah.